আমি শিঙৰি পালোঁ, পাই পেলাই মন্দিৰত সেৱা সৎকাৰ কৰি এতিয়া আমি খাদ্য যোগাৰৰ কাৰণে এইবিলাক লৈ আহিছোঁ। চাওক চাউল, এয়া সখীৰাম, এয়া মামা, এয়া ডেক্সিত চাউল, এয়া দেখিছে, আৰু এয়া চব্জি বজাৰ কৰি আনিছোঁ, আৰু লগত এয়া ডিছপাত। এতিয়া আমি ধুনীয়াকৈ মিলিজুলি এসাঁজ খাম, ভাল লাগিব আৰু আপোনালোকক দেখুৱাই থাকিম। খালি আমি জুই জ্বলাব লাগে। এয়া আমাৰ পাৰ্টি মাগুৰ মাছ যে মাগুৰ মাছ গোটাই একদম ফ্ৰাই কৰি পুৰি থৈছে। 100 টকা এটা মাগুৰ মাছ। আৰু আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু বেছিকৈ বেছি এই ভিডিঅ'টো শ্বেয়াৰ কৰক। বহুত বহুত ধন্যবাদ। বাই বাই। ভাত